বাই কিনো ছটা ভীম চাই থাক দৰিমন লগাচোন মই ছটা ভীম চাই ভাল পাওঁ আৰু দৰিমন চাই মই বেয়া পাওঁ সেইটো কাৰণে মই দৰিমন নাচাওঁ তাৰপিছত চাবি যা ইজনী মোক চাবলৈও নিদিয়ে আঁতৰ ডোখৰ পৰা নাচাওঁ যদি চিঞৰ বাখৰ কৰি থাক নাচাওঁ মই তই চাই থাক নাচাওঁ যদি ভালহে মই অকলে চাম যা তই তহঁতিকেইটা নাই ওলোৱা নেকি নাযাওঁ নেকি মাহীহঁতৰ ঘৰলৈ মই যে আজি মাহীহঁতৰ ঘৰলৈ যাম বুলি কৈছিলোঁ পাহৰিলি নি নাযাওঁ যদি মই অকলে যাম তই অকলে টিভি চাই থাক মই মাৰ লগত এতিয়া মাহীহঁতৰ ঘৰলৈ যাম অ' মা মই যাম গৈছোঁ ৰ'বা ইছ মই আকৌ কিয় নাযাম ময়ো যাম এতিয়া মাৰ লগত অ' মা আমি ওলালোঁ নহয় ৰৈ আছোঁ আহা আকৌ অকণমান ৰ আকৌ মই মাহীলৈ সান্দহগুৰি কেইটামান পিঠা কেইটামান বান্ধি থৈছিলোঁ লৈ লওঁ মাম্পী বাইকে দি পঠিয়াব পাৰিম মাম্পী বাই আকৌ হোষ্টেললৈ যাব নহয় লৈ যাওঁ কেইটামান বিহু বুলি মাম্পী বা গ'ল নহয় হোষ্টেললৈ কালিয়ে মাম্পী বাই আৰু মাম্পী বাৰ লগত অহা এইজনী ৰুদালি নামৰ বাজনী যে সিহঁতি গ'লগৈ কালি হোষ্টেললৈ সিহঁতৰ বোলে কালিৰ পৰা ক্লাছ আছিলে সেইটো কাৰণে কালি গ'ল কালি ক্লাছ নকৰিলে হেনো আজিৰ পৰা কৰিব এতিয়া কেনেকৈ দিবাগৈ সিহঁতক হয় নেকি সিহঁতি আমাৰ ঘৰলৈ সিদিনাখনি আহিলে চাহ অকণো খাবলৈ নাপালে ইয়ালৈ ছোৱালীজনীকো লৈ আহিলে তাই থিয় গ'লগৈ এতিয়া মই বোলো তাইলৈ পিঠা কেইটামান দি পঠিয়াই কাইলৈ মানে যাম বুলি কৈছিলে তাহাঁতি কালিয়ে গ'ল মানে এতিয়া পিঠাকেইটা কি কৰিবা মই খাই পেলাওঁ দিয়া এইটো ৰচোন খাওঁকৈ থাকনি গতি মাহীলৈকে লৈ যাওঁ দে মই বনোৱা পিঠা তাইও খাই ভাল পায় নহয় ঠিক আছে তুমি আনাগে যোৱা আমি বাহিৰতে ঐ ফচো আহ